নমস্কাৰ সোণালী ৰোডৰ জিলমিল পেজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ নতুন অনুষ্ঠান আলাপ আৰু এই আলাপ অনুষ্ঠানত আমি আজি কথা পাতিম ভালপোৱা কেম্পৰ পোহৰ নাহৰ ফুটুকী মানুহৰ গধূলি আদি বিভিন্ন গল্প সংকলন তথা ভালপোৱা কেম্পৰ পোহৰ শ্ৰব্য গল্প সংকলনখনৰ মাজেৰে বিপুল সমাদৰ লাভ কৰা উদীয়মান লিখক গল্পকাৰ প্ৰাঞ্জল দলৈ ডাঙৰীয়াৰ সৈতে দাদা নমস্কাৰ। নমস্কাৰ। আপুনি গল্পত কাল্পনিক সাক্ষাৎকাৰ উপস্থাপন কৰে, কিন্তু আজি এক বাস্তৱ সাক্ষাৎকাৰ আমাৰ অনুষ্ঠান আলাপলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমতে আমি জানিব বিচাৰিম আপোনাৰ প্ৰথম গল্প সংকলন আছিল নাহৰ ফুটুকী মানুহৰ গধূলি, তাৰ পাছত ভালপোৱা কেম্পৰ পোহৰ যিখন বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল, তাৰপিছত আহিল ৰাজপথত ভূমিকম্প, উপকোষ, বীক্ষণ। তাৰপিছত কি আপুনি নতুনকৈ কি কামৰ লগত নিজকে জড়িত কৰিছে আমাক জনাব নেকি? মই নিজে নতুন ধৰণে কিবা এটা কৰিব ইচ্ছা কৰোঁ, অলপ ব্যতিক্ৰমীকৈ নতুন ধৰণে কামটো কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু সফল হৈছোঁ নে বিফল হৈছোঁ এটা পিছৰ কথা। এতিয়া তেনেদৰে নতুন কাম এটা হাতত লৈছোঁ যে বহুত পণ্ডিতে আক্ষেপ কৰে যে অসমীয়া ভাষাত বিচিত্ৰ কাহিনীৰ অভাৱ আছে। এনেকুৱা কেইটামান বিচিত্ৰ কাহিনী লৈ এই বছৰৰ শেষৰ ফালে এখন গ্ৰন্থ প্ৰকাশ কৰিম বুলি ভাবিছোঁ। সম্পূৰ্ণকৈ এতিয়া ক'ব পৰা হোৱা নাই, কি হয় চাওঁ। এঠাইত আপুনি লিখিছিল যে আপুনি লিখা মেলা কৰে, কিন্তু আপুনি নিজকে লিখক বুলি নাভাবে, কিন্তু কিয়? মই নিজকে লেখক বুলি নাভাবাৰ কাৰণ কেইটামান আছে। লেখক এজন হ'বলৈ সূক্ষ্ম পৰ্যবেক্ষণ লাগিব, যিটো মোৰ নাই। প্ৰচুৰ অধ্যয়ন লাগিব, যিটো মোৰ নাই। তাৰপিছতে দৰকাৰ ভাষাৰ ওপৰত সাংঘাতিক দখল, এইখিনিও মোৰ নাই। কিন্তু মই লিখা মেলা কৰোঁ অৰ্থহীনতাৰ মাজত অৰ্থ ৰন্ধন কৰিবলৈ। প্ৰথম লিখা মেলা কেতিয়া আৰম্ভ কৰিছিল? কেনেদৰে আহিল এই সাহিত্যৰ জগতলৈ? এই অবিৰত যাত্ৰাৰ অভিজ্ঞতাৰ বিষয়ে আমাক চমুকৈ জনাব লাগিব। মোৰ প্ৰথম লিখা প্ৰকাশ পাইছিল আমাৰ দক্ষিণ কামৰূপৰ লোহাৰঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুখপত্ৰ আভাত। মই তেতিয়া 6ষ্ঠ শ্ৰেণীত পঢ়ি আছিলোঁ। তাৰপিছত আমাৰ ইয়াৰে শিক্ষাগুৰু গোলাপ ভৰালী ছাৰে কলাগুৰু বুলি এখন আলোচনী প্ৰতি বছৰে ওলাই আহিছে। এতিয়া 25টা বছৰ অতিক্ৰমো কৰিছে আলোচনীখনে। তাত লিখিছিলোঁ। তাৰপিছত জিজ্ঞাছত লিখিছিলোঁ, আজৰি সময় আলোচনীখনত লিখিছিলোঁ, আজৰি জিলিঙনিত লিখিছিলোঁ। তাৰপিছত ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত মই বিস্ময়ত লিখিছিলোঁ। প্ৰথম প্ৰফেচনেল মেগাজিন বিস্ময়ত লিখিছিলোঁ। তাৰপিছত পূজা সংখ্যা, বিহু সংখ্যা, দৈনিক বাতৰি কাকতবোৰৰ বিশেষ সংখ্যাবোৰত লিখি আহিছোঁ। জীয়াই থাকিবলৈ যিদৰে অনুপ্ৰেৰণাৰ প্ৰয়োজন, তেনেদৰে গল্প, কবিতা দৰে সাহিত্য সৃষ্টিৰ বাবেও মানুহক অনুপ্ৰেৰণাৰ প্ৰয়োজন। আপুনি এই অনুপ্ৰেৰণা কাৰ পৰা পায়, বা কাৰ পৰা পাইছে, বা কাৰ পৰা পাই আহিছে? অনুপ্ৰেৰণা বুলি ক'বলৈ গ'লে মই সৌভাগ্যৱান যে মই প্ৰথম লিখাৰ পৰা মই পঢ়ুৱৈ পাইছোঁ। মই বিস্ময় যেতিয়া লিখিছিলোঁ তেতিয়া বিস্ময় যথেষ্ট চলে, কিন্তু বহুত অনুৰাগীৰ মৰম পাইছোঁ। আৰু তাৰপিছত মোৰ প্ৰথম কিতাপ, দ্বিতীয় কিতাপ, তৃতীয় কিতাপ, গোটেই কিতাপবোৰ ভাল পাঠক পাইছে, ভাল পঢ়ুৱৈ পাইছে। তেওঁলোক পঢ়ুৱৈ মোৰ অনুপ্ৰেৰণা। কিন্তু এইখিনিতে এইটো কথাও কওঁ যে কোনো কাৰো প্ৰকৃত অৰ্থত প্ৰেৰণা হ'ব নোৱাৰে, অনুপ্ৰেৰণা হ'ব নোৱাৰে, ভিতৰৰ পৰা যদি একো টান এটা নাথাকে। মোৰ ভিতৰত এটা টান আছে, সেইটোও মোৰ এটা প্ৰধান অনুপ্ৰেৰণা বুলি ভাবোঁ। অসমৰ পৰা প্ৰাঞ্জল দলৈলৈ এক দীঘলীয়া পৰিক্ৰমা, এই অভিজ্ঞতাৰ বিষয়ে বা আপোনাৰ এই যাত্ৰাৰ বিষয়ে আমাক জনাব নেকি? অৰ্থাৎ জন্ম, শিক্ষা ইত্যাদি ইত্যাদি। মোৰ জন্ম হৈছিল দক্ষিণ কামৰূপৰ সৎপুৰ গাঁৱত 1982 চনৰ 22 নৱেম্বৰত। মই পঢ়িছিলোঁ সৎপুৰ প্ৰাথমিক বিদ্যালয়ত, লোহাৰঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত, দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাৰ, তাৰপিছত পঢ়িছোঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত, আৰু এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাঅধিবক্তা অসম কাৰ্যালয়ত মই এজন কৰ্মচাৰী। আপোনাৰ শৈশৱ বা যৌৱনৰ কিছু মধুৰ স্মৃতি যি আপোনাক আলোড়িত কৰি ৰাখে, আমাক জনাব নেকি? শৈশৱ আৰু যৌৱনৰ আগভাগৰ এটা ৰোমাঞ্চিত ঘটনা বুলি মই ক'বলৈ গ'লে মই এটা কথাকে ক'ম যে সেইখিনি সময়ত মই বৰশী বাই খুব ভাল পাইছিলোঁ। আৰু বৰশী বাওঁতে যিখিনি ধৈৰ্যৰ প্ৰয়োজন, সেইটো মানে যিয়ে বৰশী বাই তেওঁলোকে বুজি পায়। আৰু কেতিয়াবা বহু সময়ত মাছ এটাও মানুহ এজনতকৈ চালাক হৈ যাব পাৰে। আৰু দ্বিতীয়তে মৃত্যুৰ সৈতে মাছটোৱে যুদ্ধ কৰি থাকে। মই বৰশীটো বাওঁতে যেতিয়া বৰশীৰ পোঙাটো লৰি থাকে, তেতিয়া ভাবোঁ মানে এই মৃত্যুৰ কেনেকুৱা এইটো মানে আবাহনী। নবীন প্ৰবীণ সাহিত্যিক তথা গল্পকাৰে আপোনাৰ গল্পক প্ৰশংসা কৰিছে। আপুনি আপোনাৰ সৃষ্টিক লৈ সন্তুষ্ট নে? মই মোৰ সৃষ্টিক লৈ সন্তুষ্ট নহয়।
এতিয়ালৈকে হোৱা নাই। কিন্তু ইয়াৰ অৰ্থ এইটোও নহয় যে মই অসন্তুষ্ট। কিন্তু মই ভাবোঁ যে কামটো আৰু অলপ ভাল হ'ব লাগিছিল, কামটো আৰু অলপ ভালকৈ কৰিব পাৰিব লাগিছিল। এই ধৰণৰ অনুভূতিটোৰ কাৰণে মই নিজৰ সৃষ্টিক লৈ সন্তুষ্ট নহওঁ, কিন্তু মই অসন্তুষ্টও নহয়। পৰম্পৰাগত ধাৰাৰ বিপৰীতে আপোনাৰ গল্পসমূহত এক কাব্যিক আভাস পোৱা যায় তথা দৰ্শনৰ প্ৰলেপ দেখা পোৱা যায় বুলি বহুতে ক'ব খোজে। আপুনি কি ক'ব এই বিষয়ে? কাব্যিক প্ৰলেপ এইখিনি কথা ক'বলৈ গ'লে মোৰ গদ্যৰ কথা কওঁ। মই কলেজীয়া দিনৰ পৰা প্ৰফেচনেল আলোচনীকেইখনত লিখিছিলোঁ। প্ৰথমতে মই প্ৰবন্ধ লিখিলে হোমেন বৰগোহাঁই ছাৰৰ গদ্যটোও লিখিবলৈ চেষ্টা কৰিছিলোঁ। গল্প লিখিলে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ গদ্যটো লিখিবলৈ প্ৰথম অৱস্থাত চেষ্টা কৰিছিলোঁ। তাৰপিছত যেতিয়া মোৰ গদ্যৰ বিষয়ে এটা ধাৰণা আহিল, তেতিয়া মই বহু গল্পত কাব্যিক প্ৰলেপ এটা কৰিছিলোঁ। ইয়াৰ কাৰণটো হ'ল, এইটো ক'ব মই ধৃষ্টতা প্ৰদৰ্শনৰ দৰে হ'ব। কথাটো এনেকুৱা যে আজিৰ যুৱ প্ৰজন্মই বহুত ভাষাৰ যিটো চৰ্বিটো বুজি নাপায়। ধৰক আপুনি যদি সোণগুটি বুলি কয়, যুৱ প্ৰজন্মই বুজি নাপায়। আপুনি সোণগুটি বুলি কওঁতে আপুনি এইটো কথা ক'ব লাগিব যে সোণগুটি মানে ধানক বুজাইছে। আপুনি এবাৰ কৈ ল'ব লাগিব সোণগুটি মানে ধান। এনেধৰণৰ কথাবোৰৰ কাৰণে মোৰ প্ৰথম অৱস্থাত কিছুমান গল্পত কাব্যিকতা দি চেষ্টা কৰিছিলোঁ গদ্যটো আকৰ্ষণীয় কৰিবৰ কাৰণে। তাৰপিছত আপুনি উঠিছে দৰ্শনৰ প্ৰলেপ। মই ভাবোঁ এইটোক লৈ আমি বহুত প্ৰশ্নৰ সন্মুখীন হৈছোঁ। এবাৰ প্ৰশান্ত কুমাৰ দাস, স্বাধীন প্ৰতিদিনৰ প্ৰশান্ত কুমাৰ দাসে মোক গালিও পাৰিছিল যে তোমাৰ প্ৰেমৰ গল্পত ইমান দৰ্শন কিয়, এনেকৈ কৈছিল। সেইটো কথা মই তেতিয়াও কৈছিলোঁ, এতিয়াও কওঁ যে প্ৰেমৰ সৰ্বোচ্চ সংগীত হৈছে দৰ্শন, প্ৰেমৰ সৰ্বোচ্চ সংগীত হৈছে ফিলচফি। এইকাৰণে দৰ্শনৰ প্ৰলেপ আহে নেকি, ইমান ময়ো নাজানো। আপোনাৰ গল্পত প্ৰাঞ্জল দলৈৰ ব্যক্তিগত জীৱনৰ প্ৰভাৱ পৰিছে নেকি? আপুনি গল্পৰ প্লট ক'ত বিচাৰি ঘূৰে? এইটো প্ৰশ্নৰ উত্তৰ দিবলৈ হ'লে কওঁ যে প্ৰতিগৰাকী গল্পকাৰৰ অজানিতে নিজৰ ব্যক্তিগত জীৱন বা বাস্তৱ জীৱনৰ অনুভূতি কিছুমান গল্পত আহি যায়। আৰু প্ৰশ্নটো কি সুধিছিলে যে মই গল্পৰ প্লট ক'ত বিচাৰোঁ? গল্পৰ প্লট য'তে ত'তে থাকিব পাৰে। এই যে আপোনাৰ লগত মই কথা পাতি আছোঁ, এইটো এটা গল্পৰ প্লট। আপোনাৰ গল্পত তৰুণ প্ৰজন্মৰ প্ৰেম, বিৰহ, আশা, নিৰাশা, বিদ্ৰোহ আদি প্ৰতিফলিত তথা উপস্থাপন হোৱা দেখা যায়। কিহৰ বাবে? প্ৰেম সম্পৰ্কে আপোনাৰ ধাৰণা কি? প্ৰথম কথাটো হ'ল, য'ত প্ৰেম থাকে তাত বিৰহ থাকিব। আচল কথা, য'ত ভাল থাকে তাত বেয়াও থাকে। এনেদৰে য'ত আশা থাকে তাত নিৰাশাও থাকে। আৰু প্ৰেম সম্পৰ্কে ধাৰণা ক'বলৈ গ'লে মোৰ গল্পসমূহ পঢ়িলেই গম হ'ব মোৰ প্ৰেম সম্পৰ্কে ধাৰণাবোৰনো কি। এটা কথাই ক'ম যে প্ৰেমৰ আদি আছে কিন্তু অন্ত নাই। কিহৰ বাবে সাহিত্য? কি পাইছে লিখা মেলা কৰি? সাহিত্য সৃষ্টি এক পেচা হ'ব পাৰে নেকি? কি ভাবে আপুনি? প্ৰথম কথা, মই কিছুমান কথা মানুহক ক'বলৈ বিচাৰোঁ, আৰু মানুহক ক'বলৈ বহুত সংখ্যক মানুহৰ ওচৰত কথাটো ক'বলৈ বিচাৰোঁ। এই ক্ষেত্ৰত এটা মাধ্যমৰ প্ৰয়োজন, আৰু মোৰ বাবে এই মাধ্যমটো হৈছে সাহিত্য। এদিন যদি সাহিত্য পৃথিৱীৰ পৰা শেষ হৈ যায়, যি মাধ্যমলৈ মই সেই মাধ্যমটোৰ কাষ চাপিবলৈ বাধ্য হ'ম। আৰু লেখা মেলা কৰি অসমত খাব পৰা অৱস্থা এতিয়াও হোৱা নাই। যদি হ'ল, মই যথেষ্ট লিখা মেলা কৰিছিলোঁ এটা সময়ত, দুই এক পইচা উপাৰ্জনো কৰিছিলোঁ, কিন্তু অসমত এতিয়াও লিখা মেলা কৰি খাব পৰা অৱস্থা হোৱা নাই। জীৱনক আপুনি কেনেদৰে বিশ্লেষণ কৰে? কি বিচাৰে জীৱনৰ পৰা আপুনি? জীৱন মানে সংগ্ৰাম, এইটো চবেই জানে। মই জীৱনক সংগ্ৰাম বুলিয়ে ভাবোঁ। আৰু ইংৰাজীত এষাৰ কথা আছে জীৱন সম্পৰ্কে, সেইটো বহুত ডাঙৰ কথা। ইংৰাজীত কথাষাৰিটো এনেকুৱা হৈছে যে হুৱাইল দেয়াৰ্ছ লাইফ দেয়াৰ্ছ হোপ, এ লিভিং ডগ ইজ বেটাৰ দেন এ ডেড লায়ন। অসমীয়াত এনেকুৱা যে য'ত জীৱন থাকে তাত আশাই থাকে। এটা মৃত সিংহতকৈ এটা জীৱনটো বহুত বেছি শক্তিশালী। এজন সাহিত্যিক বা গল্পকাৰ হিচাপে আপোনাৰ দায়িত্ব আৰু কৰ্তব্য বিষয়ে আপুনি কি ক'ব? মই এখন সমাজত বাস কৰোঁ। সামাজিক প্ৰাণী হিচাপে, সামাজিক মানুহ হিচাপে মোৰ দায়িত্ব কিছুমান আছে। কিন্তু প্ৰথম কথা, লেখকে হাতে কামে একো কৰিব নোৱাৰে, কিন্তু লেখকে সাহিত্যৰ যোগেৰে সমাজৰ ভাল মানুহখিনিক ভাল কাম কৰিবলৈ পৰিচিত কৰিব পাৰিব লাগিব। এইটো হ'ল লেখক এজনৰ সামাজিক দায়িত্ব বা কৰ্তব্য। এইটো মই কৰিব পাৰিছোঁ নে নাজানো, কিন্তু মই জানো লেখক এজনৰ প্ৰধান কৰ্তব্যটো হৈছে সমাজৰ ভাল মানুহখিনিক ভাল কাম কৰিবলৈ পৰিচিত কৰিব লাগিব। সমস্যা সকলোতে থাকে। বৰ্তমান অসমীয়া সাহিত্যতো নানান সমস্যা আছে। পাঠক সৃষ্টি, পাঠকৰ সংখ্যা হ্ৰাস, নানান বিতৰ্ক, অধ্যয়নৰ অভাৱ ইত্যাদি। ইয়াৰ সমাধানৰ উপায়সমূহ কি বুলি ভাবে? অসমীয়া সাহিত্যৰ অজস্ৰ সমস্যা আছে। প্ৰশ্নটোতে আপোনালোকে কৈছে পাঠক নাই। ইয়াতো এটা কথা কওঁ, সকলো বস্তু শৃংখল প্ৰক্ৰিয়াৰে জড়িত হৈ আছে।
এটা সময়ত বিস্ময় আলোচনীখন খুব চলিছিল আৰু বহুতে বিস্ময় গালিও পাৰিছিল সস্তীয়া আলোচনী কিবা কিবি। মই নিজে বহুত মানে সমালোচনাৰ সন্মুখীন হৈছোঁ। কিন্তু প্ৰথম কথাটো হ'ল শৃংখল প্ৰক্ৰিয়াটো যে কথা কৈছোঁ যে বিস্ময়ে এটা সময়ত পাঠক সৃষ্টি কৰিছিল অসমীয়া সাহিত্যত। কলেজীয়া ল'ৰা ছোৱালীখিনি বিস্ময় পঢ়িছিল। তেওঁলোকে পৰিপক্ক গৰিয়সী আলোচনীখন পঢ়িবলৈ প্ৰথমে বিস্ময় পঢ়িব লাগিব। কিন্তু সাম্প্ৰতিক সময়ত বিস্ময়ক পাঠক হেৰুৱাইছে, অসমীয়া সাহিত্যৰ পাঠক কমিছে। এইবোৰ বহুত কথা, এইবোৰ ক'বলৈ বহুত এটা দিন লাগি যাব। বৰ্তমান প্ৰজন্ম সামাজিক মাধ্যম বা ছ'চিয়েল মিডিয়াত বিশেষভাৱে জড়িত আৰু তেওঁলোক ছ'চিয়েল মিডিয়া কেন্দ্ৰিক। এই সামাজিক মাধ্যমসমূহে সাহিত্য বা অসমীয়া সাহিত্যৰ সৃষ্টিত কৰিছে বুলি ভাবে নেকি আপুনি, নে সহায় কৰিছে? নতুন প্ৰজন্মৰ প্ৰতি আপোনাৰ কি আহ্বান? ছ'চিয়েল মিডিয়াই অসমীয়া সাহিত্যক সহায় কৰিছে, কিন্তু ক্ষতিটো এনেকৈ কৰিছে যে অসমীয়া যুৱ প্ৰজন্ম এতিয়া ছ'চিয়েল মিডিয়াত বেছিকৈ জড়িত হৈ থাকে। সাহিত্যত জড়িত নহয়, কিছুমান অন্য দিশত ছ'চিয়েল মিডিয়াত বেছিকৈ জড়িত হৈ থাকে। ছ'চিয়েল মিডিয়াই অসমীয়া সাহিত্য সহায় কৰিছে, কিন্তু যুৱ প্ৰজন্মই যে ছ'চিয়েল মিডিয়াত বেছি সময় কটাইছে, সাহিত্য পঢ়িব পোৱা নাই, এইটোৱে সাহিত্যক ক্ষতি কৰিছে। বিদ্যানন্দৰ প্ৰশ্নকেইটা মই কৈছোঁ। মোৰ প্ৰিয় কবি অতনু ভট্টাচাৰ্য, নীলিম কুমাৰ, প্ৰণৱ কুমাৰ বৰ্মন, জুবিন গাৰ্গ, অংগৰাগ মহন্ত, ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ, হোমেন বৰগোহাঞি ছাৰ, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, অনুৰাধা দেশ আৰু ভাস্কৰ ঠাকুৰীয়াৰ যাত্ৰা। এনেকৈয়ে মই নিজৰ গাঁও সৎপুৰ আৰু আমাৰ কাষতে লাগি থকা গাঁও লোহাৰঘাটখন মোৰ প্ৰিয় ঠাই। ধন্যবাদ। আমাক বহুমূলীয়া সময় দিয়াৰ বাবে প্ৰাঞ্জল দাৰ ওচৰত আমি সদায় কৃতজ্ঞ। তেখেতক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আগন্তুক দিনসমূহতো তেখেতৰ পৰা বিভিন্ন ধৰণৰ লেখা, বিভিন্ন ধৰণৰ গল্প, কবিতা আমি পাই থাকিম বুলি আমি আশাবাদী। আগলৈ আমি এনেদৰে বিভিন্ন ধৰণৰ গল্প, সাহিত্যিক বা কবিৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাই থাকিব আমাৰ এই অনুষ্ঠান আলাপ। ধন্যবাদ।